দৰঙৰ খাৰুপেটিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় শিশুসহ 13জনকৈ যাত্ৰী। আহতসকলক প্ৰথমে খাৰুপেটিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে যাত্ৰীসকলক মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহতসকল খাৰুপেটিয়াৰ ভূতপুখুৰী আৰু নগাজান গাঁৱৰ বুলি জানিব পৰা গৈছে। খাৰুপেটিয়াৰ ফকীৰপাৰা দলঙৰ কাষতে ৰাজপথত দুই ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। তাৰমানে দুটা পিলপিলি এটা ফকীৰপাৰাৰ পৰা আহি আছিল, ফকীৰপাৰা দলঙৰ ওপৰত পাৰ হৈ ফালে লেফ্ট চাইডে ইফালৰ ফকীৰপাৰা চকৰ পৰা আৰু এটা পিলপিলি ইক্ৰামুল নাম তেওঁ যাই খুন্দা লগাই দিছে। খুন্দা লগাই দি দলঙত দলংখন পাৰ হৈ কি এটা দুইটা পিলপিলি একদম বাগৰি তলত পৰি গৈছে। পৰি যায় প্ৰায় 11জন বেছি হ'ব নেকি মানুহ আহত হৈছে। শিশু আছে, হয়, চবকেইটা খাৰুপেটিয়া হস্পিটেলত আনিছে। ঘৰ ক'ত? কাৰ এক্সিডেণ্ট হৈছে? আহতবিলাক ভূতপুখুৰী আৰু এজন খাৰুপেটিয়া নাগেশ্বৰৰ নগাজানৰ ইয়াছিৰ নাম। এইখিনি কওকচোন, এক্সিডেণ্টটো কেনেকৈ হ'ল? এক্সিডেণ্ট মানে কি, আমাৰ এইকেইটা গোটেইকেইটা দুটা পিল আহি আছিল, খাৰবিটি আহিছিল। খাৰবিটিৰ পৰা ফকীৰপাৰা চকৰ পৰা গৈ আছে ঘিনামাৰীলৈ। হয়, এইফালে পৰা এটা আহিছিলে, ভূতপুখুৰীৰ পৰা এটা আহি আছে, ফকীৰপাৰা চকৰ পৰা গৈ আছে এটা। দুটা মাজতে খুন্দা লাগি এটা পিলপিলি গুচি গ'ল। ঠিক আছে, এটা পিলপিলি যিটো বেছি এক্সিডেণ্ট হৈছে পিলপিলি সেইটো আছে, পিলপিলি আছে, পৰি গৈছে। হয়, পৰি গৈছিল। যিটো এটা পিলপিলি গুচি গৈছে আৰু এটা পিলপিলি আছে, সিহঁতে আহি আছে। কেইজন মানুহ আছিল? মানুহ আছিল আপোনাৰ এটা পিলপিলি 5জনকৈ আছিল, দুটা পিলপিলি 10জন মানুহ আছিল। গোটাইকেইটা মানে দুখ পাইছে, পৰি গৈছিল, চবেই পৰি গৈছিল। কেইজন আহত হৈছে মোটামুটি? আহত 7জনমান আহত হৈছে। নাম কি জানে নেকি? নাম জানো, এটাৰ নাম হ'ল ফাতেমা বেগম, হাফিজা বেগম, আৰু হ'ল মালেনচা খাতুন, আৰু এটাৰ নাম হ'ল আছিদা বেগম, আৰু এটাৰ নাম হ'ল ৰংমালা। আৰু এজন আছে মাছুমিয়া আছিল, মোৰ ল'ৰা আছে। আচ্ছা, মোৰ নিজৰ। এয়া মানে মই জানো। আৰু এনেকৈ চবৰ ঘৰ ক'ত? চবৰ ঘৰে ভূতপুখুৰীত। হয়, ভূতপুখুৰী দক্ষিণ। বেছি চিৰিয়াছ কোনোবা আছে? চিৰিয়াছ আছে, মোৰ মায়ে এজন চিৰিয়াছ। তেওঁৰ নাম কি? ফাতেমা বেগম। হয়। খাৰুপেটিয়াৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট, ডেইলি টাইম অসম।